নমস্কাৰ মই অমৰজ্যোতি স্বাগতম জনাইছোঁ সকলোকে বঢ়াইছোঁ গোটাহাৰকে মোৰ ইউটিউব চেনেল অন টপ লাইফলৈ উইথ এ বিন্দাছ মন। আজি আমি যাবলৈ ওলাইছোঁ বহলপুৰত থকা পাতালপুৰ আৰু পাতালপুৰত থকা পাতালপুৰ সিদ্ধ যোগাশ্ৰমলৈ। তাত কি আছে, কি আছিল, পাতালপুৰ কিয় জনাজাত আৰু পাতালপুৰ নামটো কিয় কেনেকৈ হ'ল, এই সকলোবোৰ মই আপোনালোকক জনাই আছোঁ। গতিকে স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। এইখনেই হৈছে বহলপুৰত থকা পাতালপুৰ আৰু পাতালপুৰত থকা পাতালপুৰ সিদ্ধ যোগাশ্ৰম। এই সিদ্ধ যোগাশ্ৰমখনৰ আদি গুৰুজনাৰ নাম হৈছে শ্ৰী শ্ৰীমঠ পৰমহংস narnarayan তীৰ্থদেৱ। পাহাৰখনৰ অলপ ওপৰতে থকা সৌ ওখ মন্দিৰটোৱে হৈছে গুৰুজনাৰ প্ৰধান মন্দিৰ। সঁচাকৈ মন্দিৰটো অতিকৈ মনোমুগ্ধকৰ। মন্দিৰটো দেখিলেই কিবা মন প্ৰাণ শান্তিৰে ভৰি পৰে। এই টিলাটোৰ ওপৰত আগতেও এটা সৰু মন্দিৰ আছিল। সেই মন্দিৰটো অতি পুৰণা হৈ যোৱাত এয়া নতুনকৈ আৰু খুবেই আটক ধুনীয়াকৈ গঢ়িলে। কি শান্তিৰ পৰিৱেশ! ইয়াত আপোনালোকে শুনিব মাথো প্ৰকৃতিৰ গুণগুণনি। কি যে মনোৰম পৰিৱেশ! সেউজীয়া পাহাৰ, নীলিম আকাশ আৰু পাহাৰৰ কাষেৰে বৈ আছে চম্পাৱতী নৈ। আহক এইবাৰ আমি আশ্ৰমখনত থকা বাকীবোৰ মন্দিৰো দৰ্শন কৰোঁ। এই আশ্ৰমখন 1939 চনত স্থাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈ ভক্তসকলে পৰম আনন্দেৰে ইয়াত পূজা অৰ্চনা কৰি আছে। এইটো হৈছে আশ্ৰমখনৰ শিৱ মন্দিৰ। খুৰী ক'ৰ পৰা আহিছে? অঁ, বাছুগাঁৱৰ পৰা। ইয়াত পূজা দিব আহিছে আপোনালোকে? পূজা দিব আহিছে। আহক শিৱ বাবাৰ চৰণত এমুঠি সেৱা আগবঢ়াওঁ। এইটোও হৈছে গুৰু মন্দিৰ। ইয়াৰ এতিয়াও ৰঙৰ কামখিনি হ'বলৈ বাকী আছে। ইয়াতে আগতেও এটা পুৰণা মন্দিৰ আছিল, কিন্তু তাৰ মুধচটো ফাটি যোৱাৰ কাৰণে পুৰণাটো ভাঙি আকৌ নতুনকৈ এইটো বান্ধিলে। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই বাছুগাঁৱৰ পৰা আহিছোঁ। অঁ, ইয়াত আপুনি গুৰু দীক্ষা গ্ৰহণ কৰিছে নেকি? অঁ, দীক্ষা গ্ৰহণ কৰিছোঁ। আগতে সৰু থাকোঁতে আমাৰ মাকৰ ঘৰ মানে নিদানি। এতিয়া বিয়া হৈছে মোৰ বাছুগাঁৱত।
আজি এই ছোৱালীখিনিৰ কিবা চহনি আছিল তো ওর কাৰণে মানে এখানে প্রসাদ দিয়ার হেৰি কৰিছিলোঁ দিয়া আহিলোঁ আজি দিলোঁ আর কি দিয়া ঠিয়া আজি আহিল তোমাক লগ পাই ভালে লাগিল আমি এতিয়া প্ৰসাদ টসাদ দি খাই দে এতিয়া হেৰিত যাম আৰু নিদানিত আপোনাৰ মাকৰ ঘৰ মাকৰ ঘৰত যাম ঠিক আছে এতিয়া এই জেঠক এইখিনি হেৰি দিওঁ কত দিনের মাথা বহু দিনের মূৰত পবিত্র স্থানত নহয় আমি ধর্ম লোৱা আছে জয়গুরু ধর্ম গতিকে আজি আহি মানে পুরোনা পরিচয় পাইলুম একটা ভাল একটা বিরাট নতুন একটা সংস্কার পাইলুম এখন পৰিয়াল পাইলুম এই পৰিয়ালখন যাতে এই ইনকা করে যাতে বঢ়িয়া করে আগবাঢ়িব পাৰোঁ উন্নতি কৰিব পাৰোঁ তাৰ কাৰণে মালিকৰ ওচৰত প্ৰাৰ্থনা নহয় নমস্কাৰ আজি প্ৰথম আহিলোঁ কেনেকুৱা ভালে ঘূৰি আছোঁ ভালে লাগছে আহি আজি প্ৰথম আহিছোঁ ভালে লাগিছে আপুনি ইয়াত দীক্ষা গ্ৰহণ কৰিছে নেকি নাই কৰা নাই এনেই আহিছোঁ মানে বাইৰ লগত পৰিৱেশটো ইয়াৰ কেনেকুৱা লাগিল ভালে লাগছে ভাল লাগছে পৰিৱেশটো ভাল লাগছে এইফালে হৈছে এইটো গুৰুৰ দীক্ষা মন্দিৰ ইয়াত ইচ্ছা কৰিলে সকলোৱে দীক্ষা গ্ৰহণ কৰিব পাৰে আমাৰ মন্দিৰত সেৱা ভক্তি কৰা হৈ গ'ল আহক এইবাৰ মই আপোনালোকক ইয়াৰে পাহাৰৰ দাঁতিত থকা পাতালপুৰৰ সুৰংগটো দেখুৱাই আনো আশ্ৰমখনৰ পৰা সুৰংগটোৰ দূৰত্ব হ'ব প্ৰায় 800 মিটাৰমান মই যে আপোনালোকক বাৰে বাৰে সুৰংগ বুলি কৈ আছোঁ এইটো আচলতে ঠিক পাহাৰৰ ভিতৰেদি যোৱা ৰেলৰ সুৰংগৰ দৰে নহয় এটা সৰু গুহাৰ দৰে পুৰণি লোকবিশ্বাস মতে এই সুৰংগ মানে গুহাটোৰে হেনো ওজন বস্তু যেনে শিল চিল বান্ধি তাত সুমুৱাই দিলে তাৰ কোনো তল পোৱা নগৈছিল তাহানিৰ মানুহখিনিয়ে সেইকাৰণে ভাবিছিল যে সেইটোৰে নিশ্চয় পাতাললৈ যায় আৰু সেয়েহে এই ঠাইখিনিৰ নাম পাতালপুৰ ৰাখিছিল এতিয়া অৱশ্যে এইটোৰে পাতাললৈ যাব পৰা যায় নে নেযায় গম নেপাওঁ ৰ'ব আপুনি বাহিৰতে ৰওক মই এবাৰ ভিতৰত সোমাই চাই আহোঁ হেল্ল' অ' ভিতৰত কোনোবা আছে নেকি হেল্ল' নাই দেখোন কোনো অন্ধকাৰ ইফালে ভিতৰত কিবা থাকিব পাৰে দেই ভয় লাগে আৰু নাযাওঁ পাতাললৈ নাযাওঁ পাতাললৈ গৈনো কি কৰিম বাৰু গতিকে ওলাই যোৱাটোৱে ভাল হ'ব ইয়াৰ পৰা এইখনেই হৈছে চম্পাৱতী নৈ এয়া চম্পাৱতী নৈৰ বালিচৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব